সাধু নগৰী এখন বিলত ভালেমান মাছ আছিল সেই বিলতে অনাগত বিধাতা প্ৰত্যুৎপন্নমতি আৰু যত ভবিষ্য নামৰ তিনিটা ডাঙৰ মাছে বহুদিন একেলগে বাস কৰি আছিল এদিন অনাগত বিধাতাই বিলত সাঁতুৰি নাদুৰি থাকোতে সেই ফালেৰে গৈ থকা মাছমৰীয়া কেইজনমানে কথা পতা শুনিলে এই বিলখনত বহুদিন কোনেও মাছ মৰা নাই ইয়াত নিশ্চয় বহুতো ডাঙৰ ডাঙৰ মাছ আছে গতিকে কাইলৈ পুৱা আহি আমি এই বিলত মাছ মাৰিব লাগিব ঠিকেই কৈছা কাইলৈ পুৱা সোনকালে ওলাই আহিবা এই বুলি কৈ মাছমৰীয়াসকল ঘৰলৈ গুচি গ'ল মাছমৰীয়াসকলৰ বজ্ৰসদৃশ কথাবোৰ অনাগত বিধাতাই ভালদৰে শুনি আছিল সৰ্বনাশ মই এতিয়াই সকলো মাছকে এই বিপদৰ আগজাননী দিবগৈ লাগিব তেওঁ সকলো মাছকে লগে লগে মাতি আনি মাছমৰীয়াসকলে কৈ যোৱা কথাবোৰ বৰ্ণনা কৰি ক'লে কাইলৈ পুৱা মাছমৰীয়াসকল আহি এই বিলৰ মাছবোৰ মাৰি নিঃশেষ কৰিব বুলি কোৱা সকলোৱে নিশ্চয় শুনিছে আমাক বিপদে হাত বাউল দি মাতিছে গতিকে আমি ইয়াত এখন্তেকো থকা উচিত নহয় ৰাতিয়ে আন ঠাইলৈ গুচি যাব লাগিব কিয়নো দুৰ্বলী লোক সদায় বলিৰ পৰা আঁতৰত থাকে অথবা আন সুৰক্ষিত স্থানত আশ্ৰয় লয় অনাগত বিধাতাৰ কথা শুনি প্ৰত্যুৎপন্নমতিয়ে ক'লে আপুনি সঁচা কথাই কৈছে ময়ো এই বিল এৰি অতি শীঘ্ৰে ওচৰত থকা আন খাল বিললৈ যোৱাটোকে উচিত হ'ব বুলি ভাবোঁ যাৰ জীয়াই থকা উপায় থাকে তেওঁ কিহৰ মুহত বিনাশ হ'ব পিতৃ পিতামহৰ কোৱা বুলি ভাবা কাপুৰুষসকলেহে খাৰুৱা পানীকে খাই জীয়াই থাকে অনাগত বিধাতা আৰু প্ৰত্যুৎপন্নমতিৰ কথা শুনি উচ্চ স্বৰে হাঁহি যৎভবিষ্যই ক'লে তোমালোকে আলোচনা কৰা কথাবোৰ বৰ ভাল লগা নাই যদি আয়ুস শেষ হয় তেনেহ'লে অন্য ঠাইলৈ গ'লেও মৃত্যু হ'বই বনত বিসৰ্জন দি অহাজনো জীয়াই থাকে আৰু ঘৰত সুৰক্ষিতভাৱে থকাজনৰো বিনাশ হয় আমাৰ সমাজত সাধাৰণতে কোৱা হয় অসুৰক্ষিতজনকো দৈব্যই ৰক্ষা কৰে আৰু সুৰক্ষিত হৈ থকাজনকো দৈব্যই বিনাশ কৰে মই মুখৰ কথাতেই পিতৃ পিতামহৰ এই বিলখন এৰি যোৱাটো যুক্তিযুক্ত বুলি নাভাবোঁ গতিকে মই কলৈকো নাযাওঁ তোমালোকে যি ভাল বুলি ভাবা তাকেই কৰা যৎভবিষ্যৰ এনেকুৱা আকুৰগুজ মনোভাৱ দেখি তেওঁক এৰি অনাগত বিধাতা আৰু প্ৰত্যুৎপন্নমতি নিজৰ নিজৰ পৰিয়ালবৰ্গৰে সৈতে আন বিললৈ গুচি গ'ল পাছদিনাখন পুৱা মাছমৰীয়াসকলে আহি বিলত জাল পেলালে তেওঁলোকে জালেৰে মাছ মাৰি গোটেই বিলখন ঘেদালি পেলালে আৰু যৎভবিষ্যৰ লগতে থকা অন্যান্য মাছবোৰকো জালেৰে ধৰি ঘৰলৈ লৈ গ'ল গতিকে সাৱধানৰ মৰণ নাই